ৰঙালী বিহুৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন মই দিছোঁ। এতিয়া ৰমজান মাহ চলি আছে। এই ৰমজান মাহৰ মই সকলোকে মোৰ শুভেচ্ছা মই যাচিছোঁ। তো আজিৰ প্ৰগ্ৰামটো হ'ল কি যে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত বিভিন্ন জিলা বিভিন্ন ব্লক মণ্ডল কমিটিত মই গৈছোঁ আৰু এনেকৈ আমাৰ তিনিটা দল বিজেপি এজিপি আৰু ইউপিপিএলৰ আমাৰ কাৰ্যকৰ্তা তথা কৰ্মকৰ্তাসকলৰ লগত তথা শুভাকাংক্ষী আৰু ৰাইজৰ লগত চাহ চিনাকি এটা পৰ্ব আৰু সেই চাহ চিনাকি পৰ্বৰ এটা অংশ হিচাপে যদিওবা মোৰ হোম জিলা হয় চিৰাং, এই হোম জিলাত অলপ পলমকৈ হ'লেও এইখিনি প্ৰগ্ৰাম লোৱা হৈছে। তো আজি আপোনালোকে যেনেকৈ মোক আদৰণি জনালে আৰু আহি থকা যিখিনি নিৰ্বাচন সেই নিৰ্বাচনৰ এটা উৎসাহ আপোনালোকে যোগালে, তাৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ উৎসাহ উদ্দীপনা দেখি নিশ্চয়কৈ আমি সাহস মই ব্যক্তিগতভাৱে মই সাহস পাইছোঁ। আৰু আজি বিভিন্ন সমীক্ষা বিভিন্ন সাৰ্ভে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা চেন্ট্ৰেল বিজেপি ষ্টেট বিজেপি ইউপিপিএল বা তেনেকৈ এজিপি গোটেই দলীয়ভাৱে আৰু কিছুমান সংগঠন হিচাপে যিখিনি সাৰ্ভে এই সাৰ্ভে মতে কোকৰাঝাৰ লোকসভা সমষ্টি আজিৰ তাৰিখত অসমত 1 নম্বৰ আৰু এই 1 নম্বৰতেই এই সমষ্টিটো আমি তিনিটা দল মিলি নিশ্চয়কৈ জিকি যাব বুলি এটা সমীক্ষা ওলাইছে। তাৰ বাবে এইটো সম্ভৱ হৈছে এই কাৰণেই যে আমাৰ তিনিটা দলৰ আপোনালোকে যেনেকৈ বিষয়ববীয়াসকল আছে কাৰ্যকৰ্তাসকল আছে, ইয়াৰ কাৰণে নিশ্চয়কৈ সম্ভৱ হৈছে। আৰু এই ধাৰাটো নিশ্চয়কৈ 7 মে তাৰিখলৈকে আমি নিশ্চয় ৰাখিব পাৰিম, এই মোৰ আশা। नोंथांमोन जे दिनै सेन्ट्रेल बिजेपि दिल्लीनिफ्राय स्टेट बिजेपि आरो बेबायदिनो एजिपिनिफ्राय आरो जों इउपिपिएल हिसाबैबो जिखिनि सार्भे बे सार्भे रिपर्ट बायदि क'क्राझार लोकसभा समष्टियाव जों 1 नाम्बारावनो दङ आरो जोबोद मोजाङैनो देरहागोन होननाय मोनसे बाथ्रा ओंखारबाय थादों। दा बेखिनि सम्भव जादों होननानै बुङोब्ला जोंनि बिजेपिनि बिबानगिरिफोर मावथिफोर जोंनि इउपिपिएलनि बिबानगिरि मावथि जोंनि एजिपिनि बिबानगिरि आरो मावथिफोरनि मावनाय बेजों निश्चय सम्भव जादों। आरोबाव जोंहा जितु मोनथाम इन्जिननि सरकार भारत सरकार आसाम सरकार आरो बिटिआर सरकार बे सरकारनि जिफोर आसनिफोर बे आसनिफ्रा दिनै एकदम मोननांगौ व्यक्तिनिसिम जायनिसिम बे आसनिया सौहैनांगौ बे आसनिया निश्चय मावफुंजादों। बेनिखायनो दिनै सरकार आरो रायजो राजानि जिखिनि जानथाय जिखिनि बेबधान बे बेबधाना लासै लासै गैया जाफैदों। रायजो राजाया सरकारनि खाथियाव साफैदों आरो सरकाराबो रायजो राजानो जिखिनि अनसायनाय होनांगौ बे अनसायनायखौ होनो हादों। दा এই যে আমি কোকৰাঝাৰ লোকসভা সমষ্টি 1 নম্বৰ আছো বা আমি 1 নম্বৰত তেনেকৈ জিকিবলৈ গৈ আছো, তাৰ একমাত্ৰ কাৰণটো হ'ল যে আজি আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলে যেনেকৈ কাম কৰিছে অসম চৰকাৰ আৰু বিটিআৰ এই চৰকাৰৰ যি মুৰব্বী আমাৰ আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতসকলৰ দূৰদৰ্শী যিখিনি চিন্তাধাৰা তেখেতসকলৰ যেনেকৈ ৰাজ্যক লৈ যিখিনি চিন্তাধাৰা আৰু ৰাজ্যক উপকৃত কৰিবৰ কাৰণে যিখিনি আঁচনি লোৱা হৈছে সেই আঁচনিবোৰ আজি একেবাৰে শেষৰ ব্যক্তিজনলৈকে গৈ পাইছে। তাৰ কাৰণে আজি চৰকাৰ ৰাইজৰ মাজত যিখিনি ব্যৱধান সেই ব্যৱধান আজি নাইকিয়া হৈছে আৰু ৰাইজ চৰকাৰৰ ওচৰলৈ আহিছে আৰু চৰকাৰেও ৰাজ্য উপকৃত কৰাৰ কাৰণে যিখিনি আঁচনি ল'ব লাগে তাৰ বাবে নিশ্চয়কৈ ল'ব পাৰিছে। তো এই আমাৰ কাৰণে বহুত মানে উৎফুল্লিত এটা বিষয় হয়। কিন্তু নিৰ্বাচন হোৱাৰ হেতুকে মই আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ, কিয়নো আজি মই প্ৰাৰ্থী হিচাপে আছোঁ। আজি আপোনালোকে জানে
যে মোৰ কাৰ্যকাল যেটো এমএলএ হিচাপে অহা মে মাহৰ 2 তাৰিখে 3 বছৰ পূৰ্ণ হ'লেহেঁতেন 3 বছৰ পূৰ্ণ নহওঁতে আকৌ আজি এমপি মানে প্ৰাৰ্থী হিচাপে মোক নিৰ্বাচিত কৰিলে মোক মনোনীত কৰিলে তো মই ভাবিছিলোঁ কি মই এমএলএ হিচাপে বিধায়ক হিচাপে যিখিনি সার্ভিস মই দিব লাগে সেইখিনি যথেষ্ট হোৱা নাই আৰু দিবলৈ বাকি আছে 2 বছৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ প্ৰধান বিটিআৰ চিফ আৰু ইউপিপিএল দলৰ সভাপতি হিচাপে তেখেতসকলে যিখিনি এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে মোক মানে এইখিনি দায়িত্ব ল'বলৈ আহ্বান জনালে আৰু তেনেকৈ মই এই দায়িত্ব মই ল'বলৈ আগবাঢ়িছোঁ আৰু আগবাঢ়িয়ে মোৰ ভাল লাগিছে যে আজি যতেই গৈছো তাতেই আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলে যে অধিবেশন যোগালে ই নতেই আনন্দৰ বিষয় আৰু ইয়ে নিশ্চয়কৈ আহি থকা নিৰ্বাচনত ভাল এটা ফলাফল দেখুৱাবলৈ নিশ্চয় সক্ষম হ'ব তো আজি অঞ্চল বিশেষে নিশ্চয়কৈ বহুখিনি কাম কৰিব লগা আছে নিসীমা হিচাপে আজি বহুখিনি কাম কৰিব লগা নিশ্চয় আছে বিশেষকৈ আমাৰ এই নিসীমাৰ হেডকোয়ার্টার হিসাবে আজি যদি আমি এই কয়লা মিলটো ধৰো তেতিয়া এই কয়লা মিলটো বহুখিনি কাম নিশ্চয় কৰিব লগা আছে বিশেষকৈ ইয়াত নিসীমা বাজাৰ কমিটিৰ ফালৰ পৰা তেখেতসকলে এটা কথা চিন্তা কৰিছিল আৰু ইয়াত মই নিজেও হৈভৰ দিছো মোৰ ফালৰ পৰা মই লিখিতভাৱে দিছো আৰু ইয়াৰ লগে লগে আমাৰ এমপি ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়া আমাৰ গাৰ্জেন মিনিষ্টাৰ তথা আমাৰ বিটিআৰ চিফ তেখেতৰ ফালৰ পৰা লিখনি লৈ আমাৰ ইয়াত যে ষ্টেট বেংক এখন লাগে তাৰ কাৰণে এটা প্ৰচেছ কৰি থকা হৈছিল অলপ কিবা কাৰণত অলপ পিছুৱাইছে নিশ্চয় কিন্তু সেই কয়লা মিলত এখন বেংক নিশ্চয় আমাক লাগিব নেশ্যনেলাইজ এখন বেংক এটা ব্ৰাঞ্চ সেই ব্ৰাঞ্চটো যাতে কৰিব পৰা যায় তাৰ কাৰণে নিশ্চয় বিধায়ক হিচাপে যেনেকৈ মই সহযোগ কৰিছিলোঁ সাংসদ হিচাপেও এইখিনি নিশ্চয়কৈ মোৰ ফালৰ পৰা একে সমানেই চেষ্টা এটা প্ৰচেষ্টা নিশ্চয় থাকিব এইখিনি আপোনালোকক মই কথা দিছোঁ তাৰপিছত এই আমাৰ কয়লা মহিলাৰ অলপ মণ্ডল সভাপতি সতীশ বস্তুমতাৰী ডাঙৰীয়াই ক'লে যে ইয়াত কয়লা মহিলা হিচাপে এটা ইয়াত যদি গেছবিলাক আহে তাত বহুৱাবলৈ নিশ্চয় এটা সুন্দৰ এটা ঘৰৰ এটা বিল্ডিঙৰ নিশ্চয় অভাৱ তেখেতে অনুভৱ কৰিছে বজাৰ কমিটিৰ বিল্ডিঙকে ভালকৈ নিৰ্মাণ কৰিব লাগে এই কথাটো তেখেতে ক'লে তো আহি থকা সময়ত নিশ্চয়কৈ এইখিনি কৰিবলৈ চেষ্টা কৰিম আৰু মই দেখিছোঁ যে আজি আমাৰ এই গোটেই বিটিআৰ অঞ্চলটো বা কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যিখিনি গৰাখহনীয়া নদীবিলাকৰ সেই গৰাখহনীয়াটো অতিকৈ জৰুৰী বহুত কেইটা প্ৰব্লেমৰ মাজত সেইটোৱে প্ৰধান এটা প্ৰব্লেম বুলি মই ভাবি লৈছোঁ আৰু সেইটো মই বিধায়ক হিচাপে য'ত পুৰণা আছে চিডলি সমষ্টিৰ অন্তৰ্গত এইখিনি কৰিবলৈ মই চেষ্টা চলাইছিলোঁ আৰু ইয়াত ভাল খবৰটো হ'ল কি যে নদীৰ গৰাখহনীয়াটো ৰোধ কৰাৰ কাৰণে এটা দফা আমাৰ বিটিআৰ চুক্তিত আছে সেই দফাটো নিশ্চয় কাৰ্যকৰী কৰিব লাগিব আজিৰ তাৰিখত এইখিনি কাৰ্যকৰী হোৱা নাই তাৰ আনুষংগিক আৰু কিছুমান বিটিআৰৰ চুক্তিৰ যিখিনি দফা সেই দফাবোৰ কাৰ্যকৰী নিশ্চয় কৰিব লাগিব তাৰ বাবে নিশ্চয়কৈ কাম কৰিব লগা আছে আৰু বিশেষকৈ এই অঞ্চলটো আজি আমাৰ মিত্ৰজোঁটৰ চৰকাৰ তথা এনডিএ চৰকাৰ অহাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ চিফ হোৱাৰ পিছত ইফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে চিফ মিনিষ্টাৰ হোৱাৰ আগতো এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যেনেকৈ তেখেতে কাম কৰিছিলে সহায় কৰিছিলে আৰু সেই কথাটোকে লৈ তেখেতৰ হতুৱাই ভাৰত চৰকাৰৰ ওচৰত যোৱা হৈছিল ভাৰত চৰকাৰৰ প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ইফালে অমিত শ্বাহ ডাঙৰীয়া তেখেতসকলেও এই অঞ্চলটো শান্তি এই অঞ্চলৰ প্ৰগতি কৰাৰ তেখেতসকলক সহায় কৰিছিলে আৰু আজি আমি এই অঞ্চলটো শান্তি অঞ্চল হিচাপে এটা আমি পাবলৈ সক্ষম হৈছোঁ কিন্তু মাজে সময়ে কিছুমান ব্যক্তি কিছুমান দলৰ নেতাবিলাকে এই অঞ্চলত অশান্তি বিয়পোৱাৰ কাৰণে চেষ্টা চলোৱা আমি দেখিছোঁ সেইকাৰণে আজি কোকৰাঝাৰ লোকসভা সমষ্টিত এই জিকি যোৱাৰ পিছত ইয়াত যাতে শান্তিটো দীৰ্ঘস্থায়ী কৰিব পৰা যায় পাৰ্মানেণ্ট এটা ফিজ আমি আনিব পৰা যায়
তাৰ কাৰণে নিশ্চয় কাম কৰিব লগা আছে আৰু এই কোকৰাঝাৰ লোকসভা সমষ্টি এই মানে সিটটো জিকি যোৱাৰ পিছত আমি সকলোৱে জিকাই দিম আমি জিকিবৰ কাৰণে আমি সকলোৱে কাম কৰিছোঁ আৰু এই কাম কৰাটো অকল আপোনালোকে কোনোবা সাংসদক জিকাই দিয়া বা জয়ন্ত বসুমতাৰী জিকাই দিয়া ইয়াতে শেষ নহয় এই কোকৰাঝাৰ লোকসভা মানে সমষ্টিৰ সাংসদজন জিকাই দিয়া বা নিৰ্বাচনত জিকাই দিয়াৰ পিছতেই আপোনালোকে দেখিব যে ইয়াত আমাৰ মাজত যোৱা 10টা বছৰে জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰি বিভেদকামী এটা ৰাজনীতি চলিছিল এই ৰাজনীতিও ইয়াৰ পৰা ফুল ষ্টপ নিশ্চয় কৰিব আৰু এই মহৎ কামটো আজি আমি সকলোৱে মিলি কৰিবলৈ গৈ আছো তো ইয়াৰ জয়ন্ত বসুমতাৰী MP বনাব লাগে হিটো নহয় উদ্দেশ্যটো হ'ল ইয়াৰ শান্তিটো বহাল ৰাখিব লাগিব আৰু আমাৰ বিভেদকামী যিখিনি ৰাজনীতি এই ৰাজনীতিটো আমি ফুল ষ্টপ দিব লাগিব আৰু আমাৰ মাজত জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধটো আমি বজাই ৰাখিব লাগিব আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দেখা গৈছে যে গোটেই অসম যদি আজিৰ তাৰিখত মানে কোনো আন্দোলনৰ পৰিৱেশ আজি নাই আজি ইয়াত বহুত শান্তি আহি গ'ল বজাৰ পাহাৰবোৰ আজি ৰাতি 10টা 11টালৈকে চলা আমি দেখিছোঁ আৰু এইটো আমি নিশ্চয়কৈ কৰিব লাগিব তাৰপিছত আৰু আমাৰ যিখিনি উন্নয়নৰ কাম সেই উন্নয়নৰ কামটো আমি ত্বৰান্বিত কৰিব লাগিব তাৰ কাৰণে আজি আমি এই তিনিটা দল মিলি আমি কাম কৰিব লাগিব আৰু এইটো আপোনালোকে কৰি আছে কৰি থাকিব আৰু শেষৰটো হ'ল যে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ দ্বাৰা এইটো জিকাৰ পিছত এজন ব্যক্তি যিজন ব্যক্তি আজি ভাৰত ৰাষ্ট্ৰৰ প্ৰধান হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতক আমি প্ৰধানমন্ত্ৰী নিশ্চয় বনাব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে কিয় প্ৰধানমন্ত্ৰী বনাব ON কাৰোবাকতো বনাব পাৰিলেহেঁতেন হয় ON কাৰোবাকো বনাব পাৰিলেহেঁতেন কিন্তু আজি ভাৰতবৰ্ষৰ যিখিনি মান সন্মান ভাৰতবৰ্ষৰ যিখিনি আত্মসন্মান আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ব দৰবাৰত যেনেকৈ ভাৰতৰ সন্মানটো যেনেকৈ উজ্বলাই উঠালে এটা সময় আছিল ভাৰতবৰ্ষ কোনেও নাম ল'ব বিচৰা নাছিল যোৱা 10টা বছৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ সন্মান আত্মসন্মানটো ইমান ওপৰলৈকে লৈ আনিলে আজি অৰ্থনৈতিক দিশতো আপোনালোকে চাওক যে আজি যি সময়ত এটা সময় আছিল ভাৰতৰ অৰ্থনীতিৰ যিখিনি চিৰিয়েল এই চিৰিয়েলটো হয়তো কিমান বা পিছত হয়তো আছিলে কিন্তু আজি নৰেন্দ্ৰ মোদীয়ে সেই 10টা বছৰত আজি ভাৰতৰ অৰ্থনীতিৰ যিখিনি ষ্টেটাছ সেই ষ্টেটাছটো পঞ্চম স্থানলৈ আৰু কম সময়ৰ ভিতৰতে ভাৰতৰ অৰ্থনীতি আজি তৃতীয় স্থানলৈ বৰ্ষবৰ্ষিত হ'ব বুলি আজি কৈ আছে তৃতীয় স্থানলৈ আৰু অহা 2047 চনত ভাৰতবৰ্ষৰ স্বাধীনতা 100 বছৰ পূৰ্ণ এই 2047 চনৰ এইখিনি সময়তেই ভাৰতবৰ্ষক বোলে বিকশিত ভাৰত ডেভেলপ ইণ্ডিয়া কৰিবলৈ তেখেতে যিখিনি পদক্ষেপ লৈছে আৰু তাৰ কাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী নিশ্চয়কৈ বনাব লাগিব আপোনালোকে এইটো জানে যিগৰাকী ব্যক্তিৰ প্ৰশাসনিক যিখিনি দক্ষতা সেই দক্ষতা আজি বিশ্বও মানি ল'বলৈ বাধ্য কাৰণ আপোনালোকে জানে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যেতিয়া যুদ্ধ হৈছিল আজিৰ পৰা 2 বছৰ আগত তেতিয়া ভাৰতবৰ্ষৰ ফালৰ পৰা ইউক্ৰেইনত বহুত এনেকৈ মেডিকেল কৰিবলৈ মেডিকেল লাইনত পঢ়া শুনা কৰা বা তেনেকৈ ডিগ্ৰী ল'বৰ কাৰণে বহুত হাজাৰ ছাত্ৰ ছাত্ৰী ইউক্ৰেইনলৈ যায় তাত যেতিয়া যুদ্ধ আৰম্ভ হ'ল মিছাইল ফায়াৰ কৰা ওপৰৰ দি মানে আকাশৰ ফালৰ পৰা বম্বাৰিং কৰা তেনে ক্ষেত্ৰত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুটা ৰাষ্ট্ৰকো ৰাছিয়া আৰু ইউক্ৰেইনত আহ্বান জনালে যে আমাৰ দেশৰ নাগৰিকসকলক উদ্ধাৰ কৰি আনিব লাগে তাৰ কাৰণে যুদ্ধ বন্ধ কৰিব লাগে 4 ঘণ্টা বন্ধ কৰাইছিল এই হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পাৱাৰ ভাৰতবৰ্ষৰ পাৱাৰ সেইটো য'ত আমেৰিকাই পাৰা নাই য'ত ইংলেণ্ড কোনোবা দেশে পাৰা নাই ভাৰতবৰ্ষৰ দুটা দেশক য'ত নেকি খঙত অৰ্গী শৰ্মা দুইটা ৰাষ্ট্ৰই ইটো ৰাষ্ট্ৰক মানে ক্ষতি কৰা সেইটো ৰাষ্ট্ৰক মানে আঘাত কৰাৰ কাৰণে তয়াময়া যুদ্ধ তেনে ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত যুদ্ধটোকে 4 ঘণ্টা মানে ৰোধ কৰিছিলে আৰু এই 4 ঘণ্টা সময় ভাৰতৰ যিমান নাগৰিক আছিল সব ইউক্ৰেইনৰ পৰা ওলাই আনিব পৰা গৈছিল
তেনেকুৱা এটা পৰিৱেশ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা ভাৰতবৰ্ষৰ যিখিনি মানে শক্তি এই শক্তিটো বিশ্ব দৰবাৰে আজি মানিবলৈ বাধ্য আৰু তেখেতে আজি ভাৰতবৰ্ষক বিশ্বগুৰু বনাব বিচাৰিছে বিশ্বৰে গুৰু সঁচা হৈছে কি ভাৰতৰ অৰ্থনীতি যদি তৃতীয় পৰ্যায়লৈকে পৰ্যবেক্ষিত হয় তেতিয়া নিশ্চয় ভাৰত বিশ্বগুৰু হ'বলৈ নিশ্চয় গৈ আছে সেইকাৰণে তেনে এজন দক্ষ ব্যক্তি আমি প্ৰধানমন্ত্ৰী নিশ্চয় বনাব লাগে কাৰণ আমাৰ অসমৰ পৰা সাংসদ হৈ আমাৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল দুবাৰ কিন্তু তেখেতে এনেকে এজন ব্যক্তি যে যাৰ নেকি পৃথিৱীৰ সুনাম আছে কেনেকে যে ইকনমিষ্ট হিচাপে অৰ্থনীতিবিদ হিচাপে দক্ষ এজন অৰ্থনীতিবিদ হিচাপে ডক্টৰ মনমোহন সিঙৰ এটা সুনাম আছে বিশ্ব দৰবাৰত তথাপিতো ভাৰতবৰ্ষৰ অৰ্থনীতি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া সাধাৰণ এজন ব্যক্তি হিচাপে হৈ তেখেতে ভাৰতৰ অৰ্থনীতিক যেনেকে বিশ্ব দৰবাৰত উজ্বলাই উঠাইছে ঠিক তেনেদৰে মনমোহন সিং ডাঙৰীয়াই কৰিব পৰা নাছিল সেইকাৰণে মানে প্ৰধানমন্ত্ৰীটো বহুত হৈ গ'ল ইন্দিৰা গান্ধীও বোলে দক্ষ এজন প্ৰাইম মিনিষ্টাৰ আছিলে ৰাজীৱ গান্ধীও দক্ষ আছিলে বা কোনোবা নৰসিংহ ৰাও তেখেতসকলো দক্ষ প্ৰধানমন্ত্ৰী আছিলে কিন্তু ভাৰতৰ যিখিনি অৰ্থনৈতিক অৱস্থা ভাৰতৰ যেনেকে বিশ্ব দৰবাৰত ভাৰতৰ মান সন্মানটো যেনেকে উজ্বলাব লাগে তেখেতসকলে সেইখিনি কৰিব পৰা নাছিল তো আজি 10টা বছৰ অকল 10টা বছৰত অকল 10টা বছৰত আজি তেখেতে এইখিনি পৰ্যায়লৈকে আনিলে সেইকাৰণে আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টি আজি আমি ইয়াৰ শান্তি আনা ইয়াৰ ঐক্যভাৱে ঐক্য সংহতি আৰু ভাতৃত্বটো বজাই ৰখা আমাৰ উন্নয়নটো ত্বৰান্বিত কৰা ইয়াৰ লগে লগে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি প্ৰধানমন্ত্ৰী বনাব লাগে আৰু ইয়াৰ কাৰণে আমি কাম কৰিছোঁ আমি একেলগে তিনিটা দল মিলি তেখেতক যাতে কিবা এটা আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ ফালৰ পৰা কিবা এটা অৰিহণা যোগাব পাৰে নেকি এইখিনি আমি নিশ্চয় চাব লাগে তো আমি দেখিছোঁ যে আজি বিভিন্নজনে বিভিন্ন ধৰণে কথাবোৰ পাতি থাকে আৰু নিজকে অলপ দুৰ্বল কৰা যেন অনুভৱ হয় কেতিয়াবা যে আমাৰ কোকৰাঝাৰত যোৱা 10টা বছৰৰ সাংসদ তেখেতে আকৌ মানে প্ৰতিদ্বন্দ্বিতা কৰিব তেতিয়া আমাৰ কি হ'ব এই কথাখিনি সবৰে মুখে মুখে শুনিবলৈ পোৱা যায় বयनिबो खुगा खोनानो मोनो नाथाय आं नोंथांमोननि हिसाब होनि जे दिनैनि थारिखआव बिथांनि अबस्थाया माबायदि बिथांनि पजिशना माबायदि नोंथांमोना मोनथिगौ जे सिगाङाव क'क्राझार लोकसभा समष्टिया नोङो माने बरमा समष्टिया गासिबोमोन